Hey guys, welcome to my YouTube channel Assamese Girl Banu. तो आपनालोকৰ খবৰ কেনেকুৱা মস্ত ভাল থাকে না মই কেনকে জানিম কমেন্ট কৰি জনাব आपनालोকৰ খবৰ কেনেকুৱা মোৰ খবৰ আজি গৰম গৰম মানে ফুফু না আজি বজাৰ কৰিবলৈ আহিছো আৰু ক'ত বজাৰ কৰিবলৈ আহিছো আমাৰ বৰমাত তো आपनाলোকক আজি আমি মানে তো গাইস আজি आपनालोকক সবকে মানে আমাৰ বৰমা বজাৰখান দেখুৱাম মোৰ লগত আছে মমতাজ তাৰপিছত আছে ৰলুস্মিতা আমাৰ বজাৰখান মানে বহুত পুৰণি বস্তু পোৱা যায় সো আপোনালোকক দেখাম মানে এনেকুৱা কিছুমান বস্তু আমাৰ বজাৰত আছে যে আজিকালি খুব কমে দেখা পোৱা যায় সো আজি আপোনালোকক মই দেখাম তো চাব পাৰে তো গাইস এখন মানে আমাৰ বৰমা দলং আৰু দলংখনৰ তলত মানে নদী আছে আৰু পাগলা দিয়া নদী আৰু সো এই দলংখন আমি খোজকাঢ়ি যায় এয়াই হৈছে আমাৰ বৰমা বজাৰ মানে ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম মানে ইয়াৰ মাজেৰে এনেকৈ সোমাই যাব লাগিব বহুত ডাঙৰ এৰিয়া আৰু যিমানখিনি পাৰি আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম মানে এয়া হৈছে মেইন ৰাস্তা আৰু য'ত বজাৰখনৰ ভিতৰ ফালে সোমাই যাব পাৰিম আৰু তো বলক চাই থাকক তো গাইছ চাব পাৰে ইয়াত মানে এইবিলাক ষ্টিলৰ বস্তুবিলাক পোৱা হয় তো তো গাইজ এতিয়া মানে আমি কোনটো ছাইডত আহিছোঁ মানে য'ত বড়ো সাজপাৰ পোৱা যায় আৰু বড়োসকলে পৰিধান কৰি যিটো সাজপাৰ আৰু ইয়াত পোৱা যায় তো মই ইয়াত আহিছোঁ চাব মানে আপোনালোকে মই কিনিব নোৱাৰোঁ একচুৱেলি মানে মই যিহেতুকে অসমীয়া মই মেখেলা চাদৰ পৰিধান কৰোঁ কিন্তু আপোনালোকক দেখাম যে বৰমা বজাৰত আমাৰ ইয়াত কি বস্তু পোৱা যায় তো সেইকাৰণে আমি মানে যিহেতুকে দখনাটো ইয়াত পোৱা যায় মানে দখনাটো দেখুৱাবলৈ ওলাইছোঁ তো বলক চাই মানে দেখা পাইছে বুন্দিয়া ভুজিয়া জিলাপি তিলাপি বিক্ৰী কৰা হয় আৰু এইবিলাক নাখাওঁ যিহেতুকে পিছত চাম অলপ গাইছ এতিয়া মানে আমি শুকান মাছ চাব যাম তো এয়া চব শুকান মাছ মানে বহুত ধৰণৰ মাছ আৰু শুকাই কেনে আৰু ইয়াত অনা হয় য'ত বিক্ৰী কৰা হয় তো আপোনালোকক লাগিলে লৈ ল'ব পাৰে পইচাটো দি যাব আৰু গাইছ মস্ত ৰ'দ কেনে লাগছি গৰমত তো এনে বেয়া উঠছি সেই ৰ'দত ঘূৰিব লগা হৈছে তো চব বেছি চাব নোৱাৰিম আৰু অলপ চলপ বলক আপোনালোক মান দেখাওঁ মাম বেয়া পাওঁ মানে মাম নহয় আৰু মাছ আৰু তো বলক আপোনালোক মাছ দেখাম আৰু তো এইবিলাক হৈছে মাছ বহুত ধৰণৰ মাছ আছে এটা কৰি নাম কৈ যাতকৈ এইটো হৈছে কুচিয়া বাপৰে বৈদ্য হৈ লাগে কিন্তু খাম কি ইয়াক বৈদ্য হৈ লাগে ইয়াত আমি এজন জেঠা পাইছোঁ মানে য'ত মাছ বিক্ৰী কৰি আছে আৰু তেওঁৰ পৰা অলপমান জানিব বিচাৰোঁ যে আপুনি মাছটো ক'ৰ পৰা আনে মানে নদী চদীৰ পৰা আনে ডাইৰেক্ট কিনি কেনে আনে বিলৰ পৰা মাৰি কেনে আনে আৰু তো খুৰাই জেঠাই মানে বিলৰ পৰা মাৰি আনি ইয়াত মানে বিক্ৰী কৰিবলৈ আহে তো কি মাছ আছে ইয়াত ইয়াতে নিচলা আছে শিঙি আছে তুৰি আছে কিমানকৈ দিছে এই তুৰি 150 টকা পোৱা নিচলা 100 টকা পোৱা মানে জেঠাই ইয়াৰ বিলৰ পৰা বা খালৰ পুখুৰীৰ পৰা মাৰি আনি ইয়াত বৰমাত মানে বজাৰত বিক্ৰী কৰিবলৈ আহে তো আমাৰ বৰমা বজাৰখনৰ বিষয়ে অলপমান কওক কেনেকুৱা লাগে বা ইমান মানুহ হয় আমাৰ ইয়াৰ বজাৰত কি হয় কিহৰ মানে বিখ্যাত আৰু বৰমা কিহৰ কাৰণে বিখ্যাত মাছ মাংস নিশ্চয় বুজি পাইছে তো আৰু আমি মানে দেখাবলৈ বিচাৰিছোঁ বহুত আছে কাৰ লগত কিমান কথা পাতিম মই কেমেৰাটো এনেকৈ লৈ আছোঁ তো মানুহবিলাকে চাইও আছে তো অলপ লাজ ফিল হৈছে এইবাৰ চাব পাৰে 10 টকাকৈ দিম আমি তো এইখন হৈছে চব্জিৰ বজাৰ মানে তো বহুত ধৰণৰ চব্জি পায় আৰু যিমান যি চব্জি লাগে আৰু আমি কাৰ লগত কথা পাতিম কাৰ লগত এইবিলাক মানে চব্জি এই ৰ'ব এই আইতাজনী বেচেৰি
শাক পাচলি বিক্ৰী কৰিব লগা হৈছে, যিটো বয়সত তেওঁ মানে ঘৰত থাকিব লাগে আৰু। মই এতিয়া আহিছোঁ মানে শাক পাচলি আৰু য'ত এজনী আইতাই আৰু বিক্ৰী কৰি আছে, তো আমি তেওঁৰ ওচৰলৈ আহোঁ আৰু জানিব বিচাৰোঁ যে শাক পাচলিবোৰ ক'ৰ পৰা আনিছে, তো নিজে খেতি কৰিছে নেকি? কিনি ৰাখছোঁ অঁ, তো তেওঁলোকে কিবা এটা দামত কিনি ৰাখি ইয়াত আৰু বিক্ৰী কৰিবলৈ আহিছে। তো এই মূলা ঢেঁকা এইটো বাংলাৰ এইটা তো এইটো হৈছে মূলা শাক, যিটো মূলাৰ শাক বুলি কোৱা হয়, বহুত টেষ্টি হয়। আৰু এইটো হৈছে ঢেকীয়া ন, এইটো ঢেকীয়া, এইটো তুলিটো আনিছে ন নিশ্চয়, এইটো তুলি কেনে মানে ইমানখিনি চাব পাৰে, ইমানখিনি মানে ঢেকীয়া তেওঁলোকে নিজে তুলি আনিছে, তুলি আনি ইয়াত বিক্ৰী কৰিবলৈ আহিছে। তো আজিকালি ঢেকীয়া নিশ্চয় দেখা পোৱা নাযায়, তথাপিও বিচাৰি আহি ইয়াত আৰু বিক্ৰী কৰিব আহিছে এইজনী আইতাই। তো এয়া হৈছে কি এইটো বুন ধনিয়া বুলি কয় আৰু আমাৰ ভাষাত বুন ধনিয়া বুলি কয়, মান ধনিয়া বুলিও কয়। এইটো আৰু গোন্ধটো ধুনীয়া লাগে আৰু অলপমান। তো আপোনালোকৰ বিক্ৰী বাৰ্তা হয়নে? আজি অলপ মানুহ কম নাই। অঁ, আজি আৰু গৰমো আৰু 15 আগষ্ট আহি আছে, যিহেতু দূৰৰ মানুহবিলাক আহিব পাৰে, বহুত দূৰৰ পৰা আমাৰ ইয়াত মানুহ আহে। আৰু চব জনগোষ্ঠীৰে মানুহ আহে ন, বড়ো, হিন্দু, মুছলমান চব জনগোষ্ঠীৰে মানুহ আৰু ইয়াত আহে। তো আইতাই এইবিলাক বিক্ৰী কৰি কিনে আৰু জীৱনটো কিবাকৈ নিৰ্বাহ কৰি আছে। তো কেতিয়াবা যদি বৰমা বজাৰত আহে, তো এইজনী আইতাৰ ওচৰত নিশ্চয় আহিব। তো ইবাৰ আহিছে মানে মছলা পাতি, মানে এইবিলাক দিছে কেঁচা হালধি শুকাই মানে আৰু এয়া চব কেঁচা গুড়া পায় আৰু হালধি যিমান মছলা পাতি লাগে আৰু আমি পেকেট মছলা কিনাতকৈ যদি ইয়াৰ পৰা লৈ যাওঁ খুবেই আমাৰ বাবে ভাল হ'ব। আৰু ইয়াত মানে এইখন হৈছে মঞ্চ, মানে বিহু চিহু হয় আৰু এতিয়া কেতিয়াবা ইয়াতে। তো গাইজ মই এতিয়া এনেকুৱা জেগাত আহিছোঁ য'ত আমাৰ তাৰমানে একদম পুৰণি বাঁহৰ বস্তু বনায় ইয়াত, মানে জেঠা বা ককাহঁতে বাঁহৰ বস্তুৰে বনায় ইয়াত। তো ইয়াত পায় আৰু মই কি বস্তু পায় আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। তো জেঠাই চাব পাৰে, জেঠাই কিবা নিজ হাতেৰে বনাই আছে, নিজে বনাই আছে। চাওক কি বুলি কয় এইটো? খালৈ বুলি কয়, আমাৰ হিচাপত কুক বুলি কয়। কুক ন? মানে আমাৰ অসমীয়া ভাষাত আৰু বড়োমাত আৰু কুক বুলি কোৱা হয়, যিটো আমাৰ নৱপ্ৰজন্ম মানে মানুহেতো চিনিয়ে নাপায়, একচুৱেলি ময়ে চিনি নাপাওঁ। তো চাব পাৰে যে মাছ মাৰিলে বা মাছটো মাৰি কিনে আৰু ইয়াত খোৱা হয়। তো চাব ইমান ধুনীয়া লাগে আৰু বাঁহৰে জেঠাই নিজৰ হাতেৰে বনাই আছে, চাব পাৰে। তো কিমান কষ্ট কৰি তেওঁলোকে ইয়াত বনাই কিনে বিক্ৰী কৰিবলৈ আহে। আৰু তেওঁলোকে আমাৰ এটা পৰম্পৰা, যিটো বস্তু তাৰমানে শেষ হৈ যাবলৈ দিয়া নাই, নিজে হ'লেও এইটো ৰাখি থৈ দিছে। বিক্ৰী হয় ন জেঠা? বিক্ৰী হয়। এইটো চাব পাৰে, এইটো কি বুলি কয়, চেপা বুলি কয়, মানে বৰষুণত পথাৰত আৰু মাজত যি দি থৈ দিয়ে, এটা ফুটা বনাই দিয়ে আৰু। এইটো আৰু ফুটা বনাই দিয়ে আৰু ফুটাটোৰ মাজেদি মাছখিনি সোমাই যায়, ভিতৰত ৰৈ যায় আৰু পিছত আৰু ধৰি আনি কিনে জ্বালা মছলা ভাঙি কিনে খায়। তো জেঠাই বনাই আছে, তো এটা মানে বস্তু মানে কি বুলি আছিলতো, পোক আছিল ন, বনাই আছে, হাতেৰে বনাই আছে। চাওক নিজে তাৰমানে কিমান এইটো প্ৰতিভা বুলিয়ে ক'ব লাগিব একচুৱেলি, তেওঁৰ নিজা প্ৰতিভা। আৰু বাঁহ চাহ ঘৰৰে ন, ঘৰৰে কাটি আনি কিনে আৰু বনাই আৰু ইয়াতে চব বস্তুখিনি দেখাই দিছিল। তো এয়া চাব পাৰে, এয়া হৈছে আমাৰ চোলা, য'ত আমি মানে চাউল জাৰে বুলি কয় আৰু চাউল জাৰে। তো অলপ চলপ জানো আৰু মই ইয়াৰ বিষয়ে। তো ইয়াক চালনি বুলি কয় আৰু ইয়াত যিকোনো বস্তু আৰু চালিব পাৰি আৰু। তো চব এইবিলাক নিজৰ হাতেৰে বনায়। তো চাব পাৰে আজিকালি আমাৰ এইটো আমাৰ ছিজনটোত আৰু আমি বিশেষকৈ ময়ে ক'ব লাগিব, ময়ে চিনি নাপাওঁ কিছুমান বস্তু, বা আমাৰ আহি থকা প্ৰজন্মবিলাকে চিনিয়ে নাপায় কিছুমান বস্তু। তো চাব পাৰে ইয়াত আহি, বা নিজৰ ল'ৰা ছোৱালীবিলাক সকলোৱে আহক, আপোনালোকেও আহক, আহি পেলাই ইয়াত চাই যাওক আৰু বস্তুবিলাক ইউজ কৰিবলৈ শিকক। তো ইয়াত কোনো ইফেক্ট নাই, মানে বেয়া বস্তু মানে আজিকালি চাব ল'ৰা ছোৱালীবিলাক আগতে আমাৰ যেতিয়া দেউতাহঁত আছিল বা জেঠাহঁতে আছিল, তেতিয়া মানে ঘৰত বৰষুণ দিছে বা কিবা কৈছে, চেপা এটা লৈ বা পোক এটা লৈ মাছ ধৰিবলৈ যাম আৰু কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলটো লৈ ঘৰত বহি থাকিব।
তো সেনেকুৱা কিছুমান কামৰ পৰা বিৰত কৰক নিজৰ ল'ৰা ছোৱালীক বা মোকে বা মোৰ পৰিয়ালকে এনেকুৱা কিছুমান বস্তু তেওঁলোক আনি হাতত তুলি দিয়ক যে এইটো এনেকুৱা কৰিলে এনেকুৱা হ'ব। তো মই এইটো ভিডিঅ'ৰ জৰিয়তে মানে আপোনালোকক এইটোৱে বুজাব চেষ্টা কৰিছোঁ যে আমাৰ কিছুমান পৰম্পৰাগত বস্তু আছে যিবিলাক আমাৰ প্ৰজন্মই চিনিয়ে নাপাওঁ। তো এইবিলাক চিনাকি কৰি দিবলৈ মই অলপমান ট্ৰাই কৰিছোঁ। তো বলক আৰু কি আছে চাবলৈ যাওঁ। আমাৰ জেঠাই মানে কিবা এটা কথা ক'বলৈ বিচাৰিছে, তো শুনকচোন। আমাক মানে ভিডিঅ' কৰি নিছি কিমানৰ পৰা আহিছে না তোমালোকৰ ব্যক্তিগত নাজানো, কিন্তু ডিম্পু বৰাৰ হেৰি চাই না ভিডিঅ' চাওঁ। তেওঁ কিমান তাৰ কাৰণে কিমান মানুহৰ সহায় মই ভিডিঅ' কৰি নি থাকক, আমি উঠি ভাল পাইছোঁ, আমি ভাল পাইছোঁ। তো জেঠাৰ মতে তেওঁলোকে 25-30 বছৰ হৈ গ'ল ইয়াত মানে কাম কৰিবলৈ, যে এইবিলাক বাঁহৰ বস্তু বনাই ইয়াত বিক্ৰী কৰে। তেওঁলোকৰ 25-30 বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে বহুত আমাৰ নিচিনাকৈ বহুত মানুহ আহে ভিডিঅ' কৰে বা ছ'চিয়েল মিডিয়াত আপলোড কৰে, কিন্তু তেওঁলোকে কোনো সাহাৰ্য পোৱা নাই। তো আপোনালোকে কিবা এটা ভাবক যে এনেকুৱা মানুহবিলাকৰ কাৰণে আৰ্থিক ব্যৱস্থা এটা কৰক যে ইহঁতে ধুনীয়াকৈ তাৰমানে বাঁহৰ নিজে কষ্ট কৰি পেলাই বাঁহৰে এনেকুৱা বস্তু বনাই আনি ইয়াত বিক্ৰী কৰিবলৈ আহে। হয়, বহুত মানুহ একচুৱেলি ইয়াত কোনো মানুহে নাই, আমি আহিছোঁ ভিডিঅ' কৰিবলৈ। তো ইয়াত চবেই এনেকৈ মানে বহি আছে, কিন্তু আজিকালি কিয় এনেকুৱা এইবিলাক বস্তুৰ আমি ব্যৱহাৰ নকৰোঁ, চব আমি ডিজিটেল বস্তু ইউজ কৰোঁ। তো জেঠাৰ মতে জেঠাই কৈছে যে তেওঁ বহুত বছৰ হ'ল এইটো কাম কৰা, তেওঁ একোৱেই তাৰমানে সুবিধা পোৱা নাই। তো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা ভাবক যে এওঁলোকৰ বাবে কিবা এটা কৰিব পাৰি নে নোৱাৰি। তো মোৰ এইখিনি কৈয়ে জেঠাৰ পৰা অলপমান কিবা আপুনি কিবা ক'ব বিচাৰিব নেকি মানুহক? ধন্য, এইখিনি কথা আমাৰ মানে ব্যৱসায় কৰা গোটেইকেইজন ব্যক্তিৰ কাৰণে ময়ে ক'লোঁ, ভাল লাগছে। আৰু এইটো যদি কেতিয়াবা সুবিধা দিয়ে চৰকাৰৰ পৰা আমাৰ মানে কিবা অনুদান দিয়ে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু চৰকাৰৰ ফালে এইটোৱে আমাৰ মানে বিনম্ৰ অনুৰোধ। তো আমি হেল্প কৰিবলৈ চেষ্টা কৰিম, আৰু আমাৰ ভিডিঅ'খিনিৰ জৰিয়তে যদি মানুহে কিবা এটা নিজৰ চৰ্চা কৰিব পাৰে তেনেহ'লে আহিব। আমাৰ ইয়াত বৰমাতে আছে, বৰমাত বিল্ডিঙত ওপৰত এইখিনি কাম কৰা হয়। তো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ইয়াত আহিব পাৰিব আৰু কিবা এটা হেল্প কৰক এইখিনি মানুহৰ কাৰণে। যিহেতু গাইজ 15 আগষ্ট আহিছে, চবে এনেকৈ মানে চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰচেছন কৰি আছে, চায়ে ভাল লাগে ন। আজিৰ ভিডিঅ'টো ইমানতে সামৰি মানে বহুত গৰম আৰু মানে নতুনকৈ যিহেতুকে ভিডিঅ' কৰিবলৈ আহিছোঁ, তো অলপমান লাজো লাগিছে, কিন্তু তথাপিও মানে মই বহুত চেষ্টা কৰিছোঁ, যিখিনি পাৰিলোঁ আৰু সেইখিনিয়ে মানে যদি আৰু আপোনালোকে ভাল পাইছে তো মৰম কৰিব অলপমান। তো আজিৰ এই ভিডিঅ'টো তাৰমানে অলপমান ক্ৰিটিকেল হ'ল, মানে মই অলপমান আজি যাই মানে কিছুমান এনেকুৱা বহুত দৃশ্য দেখিলোঁ যে কিছুমান কষ্ট কৰি খোৱা মানুহ আছে, মানে আমাৰ নিচিনা এনেকৈ ইউটিউবাৰবিলাক বা মিডিয়া মানুহবিলাকে যায়, তেওঁলোকক ভিডিঅ' কৰে, ফটোশ্বুট কৰে, কৰি পেলাই মানে তেওঁলোকে কৈছে যে এনেকুৱা এটা সুবিধা পোৱা নাই। তেওঁলোকে মোৰ পৰা এইখিনি সুবিধা বিচাৰিছে বা আপোনালোকৰ পৰা সেইখিনি সুবিধা বিচাৰিছে। তো আপোনালোকে ভাবি চাব এবাৰ যে কিবা এটা কৰিব পাৰি নেকি তেওঁৰ কাৰণে। তো সেইখিনি আপোনালোকে চেষ্টা অলপ কৰিব। বাকী আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো যদি ভাল লাগে আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এইখিনিতে নেক্সট ভিডিঅ' মই খুব জলদি আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। তো আকৌ এটা ভিডিঅ'ত লগ পাম।